Hi everyone. Good afternoon. পুনৰবাৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালো। হেপী সৰস্বতী পূজা। যেহেতু আজি সৰস্বতী পূজা আমি ৰেডি হলো, লগতে আমাৰ মমহতে আছে হেফালে আহি আছে, তো দেখুৱাইছো আপোনালোকক চাই থাকিব। একচুয়ালি বতৰটো বেয়া, একচুয়ালি যোৱা তেনেকুৱা প্লেন নাছিল। অলৰেডি 1:30 বাজিলে, যাই পেলাই হেয়া কাৰিম আৰু খিচিৰি খাম, হেই আৰু সেইটো মটিভ লৈ আজি যাব ওলাইছো মানে। তো বিশেষ একো নাই, আমাৰ হোল ৰেডি। একচুয়ালি আমাৰ যোৱা প্লেনিং নাছিল, বাট তথাপিও ৰেডি হলো। এতিয়া যাও, একচুয়ালি ঘৰতে আছো আৰু বতৰটো ভাবিলো বছৰত এবাৰে হয়, তো সেইকাৰণে পূজাটো এবাৰে হয়, তো সেইকাৰণে যাবলৈ ওলালো আমি। সিহঁতে আহি আছে, আপোনালোকক দেখুৱাইছো, চাই থাকিব, ঠিক আছে? টিল দেট ষ্টে টিউন। এতিয়া আমি ওলালো ঘৰৰ পৰা। মানে আমি সুনীলৰ ৰুমত আহিছিলো একচুয়ালি, তাৰপিছত ইয়াতে ৰেডি হলো আমি গোটেইকেইটাই। একচুয়ালি তেনেকুৱা যোৱা প্লেনিং নাছিল, বাট তথাপি আমি আজি খিচিৰি আৰু কিয় কৰিব যাম, খিচিৰি আৰু পায়স, সেইটোৱে মেইন। তো আমি গৈ আছো, দেখুৱাইছো আপোনালোকক। এতিয়া কলেজত যাম, কলেজৰ পৰা চাগে আহি আমি ইয়াতে নৱস্কত সোমাম। মানে যিহেতু স্কুল, মানে নিজৰ স্কুলত যোৱাৰ মজাই বেলেগ। তো সেইটোৱে দেখুৱাইছো আপোনালোকক, চাই থাকিব, ঠিক আছে? বিশেষ একো নকওঁ, তাত গৈ পেলাই দেখুৱাইছো। ইহঁতৰ মানে নুগুচে একো, মানে এইটোৰ মানে তেতিয়াৰ পৰা কমপ্লেইন মানে শেষে হোৱা নাই। মোৰ চুলিখিনি বেয়া হৈছে, এইটো মোক চাইছে নে নাই? এইটো কমপ্লেইন একদম নুগুচে। দেখুৱাইছো, চাই থাকিব, ঠিক আছে? দিয়াই নাই, এতিয়াহে মই হেৰি কৰিলো, এয়া মানে কৈছো। মানে ৰ'দটোও গম পাইছে যে আমি আহি আছো। বাই বাই। তো এইকাৰণে মানে এতিয়া ৰ'দটো দিলে ইমান ধুনীয়াকে, ভালে লাগিল। যিহেতু চাব পাৰে, কিয় মানে কিয় নোচোৱা? আমাৰ ইউটিউবাৰ Hello guys. অঞ্জন ভিডিওটো লাইক সাবস্ক্রাইব কৰি দিব চেনেলটো। ভাল লাগিলে ভিডিওটো চাই থাকিব লাগে। আৰু ইয়াৰ লিংকটো মই দি দিম ডেসক্ৰিপচনত, পাই যাব। একেতে বকৰ ইউটিউবৰ ফেমাস ইউটিউবাৰ হয়। ফেমাস নহয়। ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব। ইয়াৰ ভিডিওটো চাব, মই দি দিম লিংকটো। বনানা এতিয়া পুৰা একদম সকলো একদম বহুত বেছি মানুহ হৈ আছে, চাব পাৰে। তো এতিয়া আমি গৈ আছো সেয়া কাঢ়িবৰ কাৰণে, দেখুৱাই আছো আপোনালোকক, চাই থাকিব। সকলোকে খুবেই বেছি ধুনীয়া লাগিছে আজি। একচুৱেলি ভাবিছিলো ইমান মানুহ নহ'ব, বাট বহুত মানুহ হৈছে। সব ফালে ফটো আৰু
মাতিছে মানে তিয়না মাতিছে ইয়াতে চাব পাৰে তিয়না হৈ আছে আৰু এইফালে আছে আমাৰ অঞ্জলিহঁতে খুবেই বেছি ভাল লাগি আছে একচুৱেলি এতিয়া মোৰ বেয়া ৰ'দ দিছে কিন্তু ভাল লাগছে দেখিছে আমাক আহাকে ৰখি আছিল ৰ'দটা এতিয়া সেয়াটো কাঢ়ি লওক তাৰপিছত আপোনালোকক দেখুৱাই আছো গোটেই পৰিৱেশখিনি একচুৱেলি এইবাৰ ভাল হৈছে বহুত বেছি তো চাই থাকিব ঠিক আছে বাই বাই এইকেইটা সুন্দৰী চাব আহিছে আজি কেনেকুৱা লাগিল সুন্দৰী চাইছা না নাই हम लोग का बहुत सुंदर है আপনি নাই আপনি কম মাইল লগাই দিব তো নহয় মোৰ বিয়াৰি গল মই কিন্তু চলিছ নাই একদম কথা বা মাছৰ কিমান তাৰিখ আছিল ব্ৰ কৈ দিয়া টাইমটো কৈ দিয়া দিম বাৰু তাৰিখটো কৈ দিয়া তাই মানে কি চিঠি এতিয়ালৈকে বনোৱা নাই তাৰিখ ঠিক হোৱা নাই কিন্তু বিয়া ফিক্স হ'ল এইটো কাৰণে মই আজি চলি চোৱা নাই কাৰণ মোৰ হ'ব লগা খৈনেৰে মাৰিব আৰু তোৰ বিয়াখন কেতিয়া খাবা মোৰতো আৰু আছে 10 বছৰ তে আৰু বুঢ়া হবি আৰু কেতিয়া লাগে এইফালে লোক তোৰ বিয়া চিয়া ঠিক হৈছে নেকি ক নাই কমসে কম তোলা বাৰে লাইক সাবস্ক্ৰাইব কৰিবি বুলি আমার খিচুড়িটো মেইন খিচুড়ি খোৱাটো মেইন সেইফালে তাৰ হাঁহি খিচুড়িটো মেইন চাব পাৰি এইফালে পুৰা লাইন চাব পাৰে খিচুড়িৰ কাৰণে লাইন এইয়া কিমান চাব খিচুড়িৰ লাইন তো দেখুৱাইছে আপোনালোকক চাই থাকিব এতিয়া আমি আকৌ খিচুড়ি খাব যাম বেলেগ এটাত কলেজত কলেজ নহয় আৰু স্কুলত আছে হৈ গ'ল আমাৰ খোৱা বোৱা খতম আৰু এতিয়া গৈ আছো আমি বিএড কলেজত আৰু খিচিৰি খাব কাৰণে তো তাৰ পৰা ডাইৰেক্টলি যাম ঘৰ স্কুলত পাৰিলে এবাৰ যাবি না একদম বতাহে শেষ কৰিছে ঠাণ্ডাও লাগিব লাগিছে সোনকালে বৰষুণ দিলে ভাল পাব লাগিছো আৰু এইফালে আজি এখেতৰ কলেজত যাম আমাৰ বিকাশ ভাইটিৰ কলেজত বিকাশ দাদাৰ বিএড কলেজত যাম এতিয়া আমি খাব কাৰণে খিচুড়ি তো দেখুৱাই আছো চাই থাকিব চাই থাকিব ঠিক আছে ক'ত ক'ত মৰা যায় আৰু সিফালে ওলালো কলেজৰ পৰা
মোৰ চাৰ্জো নাই তো এতিয়া গৈ আছোঁ ঘৰ তো ৰুমত গৈ পেলাই আপোনালোকক দেখুৱাইছোঁ কি কৰোঁ কি নকৰোঁ তো চাই থাকিবা এতিয়া আমি হৈ গ'ল আমি বিএড কলেজত আহিছিলোঁ খালোঁ তো এতিয়া যাম ৰুমত তো আপোনালোকে আশা কৰোঁ আপোনালোকক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যেনেকৈ মৰম দিয়ে তেনেকৈ মৰম দিব তো বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম ঠিক আছে তো টাটা